ড্ৰাগছৰ বিৰুদ্ধে নগাঁৱৰ চামগুৰি আৰক্ষীৰ অভিযান। নগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙাগড়াস্থিত মা লক্ষ্মী হোটেলত অভিযান চামগুৰি আৰক্ষীৰ। গোপন সূত্ৰৰ পমখেদি চামগুৰি আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে 20টা নিষিদ্ধ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ আটক 2জন ড্ৰাগছ সৰবৰাহকাৰী। আটকাধীন ধৃত লোককেইজন ক্ৰমে ইদ্ৰিছ আলী আৰু দীপক দত্ত। দীৰ্ঘদিনৰে পৰা মা লক্ষ্মী হোটেলখনত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি থকাৰ অভিযোগ স্থানীয় ৰাইজৰ। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।